সুপ্ৰভাত বন্ধুসকল, মোৰ ভিডিঅ'ত আপোনাৰ সকলোকে স্বাগতম। জেগা এটা কৈছোঁ, ক'ত যাইছোঁ কৈছোঁ। ফাৰ্ষ্ট মই ঘাটত থৈছোঁ, তাৰপিছত কৈছোঁ, ঠিক আছে। ৰাতিপুৱা বাজিল 5:51, ট্ৰেইন আছে 7:18। তো মই ৰেডি, দীপজ্যোতি ৰেডি, বটিং কৰিছোঁ। অৰ্ণৱ আহিছে। ये हमें और ये हम लोग है। कौन जाइছো কয় নি মুই তাক লাগি কোন মন্দির কোন মন্দির হরবুক গৈছো। स्टेशन पा लिया अब कई मटे हाँ कटिंग कटिंग তো আহিবলে ষ্টেচন সাইকেল পার্ক কৰিব লাগে। এতিয়া সাইকেল পার্ক কৰি লৈ ইয়াত দাদা টিকেট কাটি লিয়া। টিকেট কাটছা দে লৈ ইয়া আহিবলে ষ্টেচন ৰখিছোঁ। ট্ৰেইন অলপ লেট মাৰিছে, ক'ৰবাত 10 মিনিটমান আহিছে। বাকীকেইটা তলত ৰখিছে, দেখাইছোঁ 1 ছেকেণ্ড। आई हकता ताते की करी से गुटखा खाइছে নেকি অরূপ या हुइया ट्रेन चले हम चले। तो पाई गेल स्टेशन आई गेल। पानिया है स्टेशन I know. পালো ষ্টেচন গৈ আছোঁ, দেখাই আছোঁ নিশ্চয়। এই নামি দিলোঁ, ষ্টেচন পালোঁ। এই বিটু ষ্টেচন পালোঁ সদায় এই অৰ্ধ পথত কয় গ'লে কয়লি ক'লে কিবা এটা কৈ দি আহি পালোঁ আমি বৰ্তমান ষ্টেচন পৰা নামি মন্দিৰত যাই আছোঁ। বৰ্তমান বুলিবলৈ যাই আছোঁ, যিহেতু টাইম আছে। আৰু সৰু গলেদি যাই আছোঁ। আমাৰ পাৰ্টনাৰশ্বিপ মন্দিৰ পাই গ'লোঁ। সেইফালেদি ঘূৰি যাব লাগিব। এয়া মন্দিৰ আহি পালোঁ। ইয়াত ধুনীয়া ছোৱালী যাইছে। পিছফালে আৰু পিছফালেদি ধুনীয়া ছোৱালী আহিছে। এইফালেদি চাকি ইয়াৰ পৰা লৈ ল'লোঁ। চাকি ধূপ গামোচা আৰু জোতা চেণ্ডেল তাত থৈ দিছোঁ। গামোচা লৈ ল'লোঁ। এতিয়া ভিতৰত যাম। চাই মেইন গেটখন। এতিয়া আমি ইয়াৰ ভিতৰত যাই আহিছোঁ। তো আহি গ'লোঁ ভিতৰত। চাকি গামোচা লৈ চাকি জ্বলাইছোঁ। এতিয়া তো ভিতৰত চাকি জ্বলাই আহিলোঁ, আশীৰ্বাদ লৈ আহিলোঁ, পতা লৈলোঁ। তো এতিয়া অলপ ফুৰিম। কি সুন্দৰ প্লেচ যাই আছোঁ। তাত ফটো শ্বুটিং কৰিছোঁ। তাত 5 মিনিটছ দেৰি। কি ধুনীয়া পুখুৰী। ইয়াত গামোচা পিন্ধিম। কি সুন্দর গেট কি সুন্দর গেট ওয়াও নাইস কি ধুনীয়া প্লেস ওয়াই মালি কি সুন্দৰ প্লেচ, কি ধুনীয়া পুখুৰীত পানী দি আছে। তাত পানী গেট দেখোন। মটৰেদি পানী উঠাই আছে খালত।
ফটা দিছি দীপজ্যোতি নাকে চাকে লাগি দিছি পুৰা মই মুচি দিলোঁ মাতে হাতত লাগি আছে কেনেকৈ কৰি ইৰা ফটো উঠিছে ফটো উঠিছে দেই ফটো ফটো উঠিছোঁ বঢ়িয়া লাগছে মন্দিৰত আহি ৰাতিপুৱাই এই কৈ থাক তই মই মানে এতিয়া গামচা বান ভিডিঅ' কৰি আছোঁ দেই এইটো আমাৰ এতিয়া গামচা বান্ধব চাই দাও পুৰা ৰেহি দিছোঁ বগিৰা এই আমাৰ আমি আহিলোঁ এই গামচা তো এতিয়া আমি ইয়াত গামোচা বান্ধিম বলক গামোচা বান্ধিম গামোচা বান্ধো গামোচা মই আনছোঁ জানানে হে হ'ব দে আমাৰ ভালে তোৰ ভালে আমাৰ ভাল নাকি চলি যাব উলিয়ালো গামছা খা গামচা গামচা ইয়াত গামোচা বান্ধিলে মনৰ কামনা পূৰ্ণ হয় বান্ধি লওঁ বান্ধি লওঁ কেইখনমান আনছা নাই এখনেই হয় নেকি তো মোৰ ভালে ছাবস্ক্ৰাইবাৰো ভাল মোৰ ভাল হ'ব দে ভাল লৈ ল'ম মনৰ কামনা পূৰ্ণ হয় তো গামোচা ইয়াত বান্ধিলোঁ এতিয়া যাওঁ অলপমান ফটো চাৰিওপিনে দেখাই আছোঁ চশমা পিন্ধি পুৰা ফটো উঠি আছোঁ এই অৰ্ধন কেমেৰা শ্বুটিং কৰিছে এই যদি কেমেৰা শ্বুটিং কেমেৰামেন গামোচা গামোচা জাগাই নাই মানে সকলো গামোচা বান্ধা জাগাই নাই কিমান ফটো উঠাই বৃন্দাবনৰ মাজতে বাঁহী বজাই আছা গৰুৰ পিঠিত উঠি ফুলনি মানে বাগিচা মানে ফুলনি আয়ো ফুলনি মানে বাগিচা মানে ফুলনি তো হৈ গ'ল ফটো শ্বুটিং তেতিয়া তাৰমান ফটো শ্বুটিং কৰলা এতিয়া অলপমান পেটটো পূজা কৰিব লাগে ৰাতিপুৱাই আহিছোঁ না একো নাখাওঁকৈ পেটটো পূজা কৰিব যাম গ'ল নেকি পেটটো অলপ পূজা কৰি ডাইনিঙত বৈছা নাখাবি কি তহন কি খাবি চব পৰঠা খাবি নেকি বেলেগ নাখাবি আৰু এই চাওমিন সিজাই নেই নাপে ইংকা কবা নাপে সিজা নি ইয়াতে পিছৰ কথা বাছ আমি পৰঠাৰ পচন্দ লাগছে পৰঠা খাম কি এতিয়া সেই এনেকৈ লাইট দিলে নৰম হ'ব লাগিব পৰঠা চাটনি অলপমান দিছে এক টুকুৰি পিঁয়াজ দিলে আৰু ভাল লাগিলে খাই কিনে তোহাৰ দে খোৱা দিছি নে পৰঠা খায়ে বনাই কেনেকৈ কম এটা খাই লওঁ এই নাপা তোহাক নেদে মোক দিছে মোক দিছি তোহাক নেদে টাউন সদায় বনাই তো খানা পিনা হ'ল এতিয়া ক'ত যাবি এতিয়া খানা পিনাটো হ'লে অলপ ফুৰোঁ মন্দিৰ পূৰা হৈ গ'ল এতিয়া বাহিৰত যাওঁ বাহিৰত অলপ ফুৰোঁ জোতা পিন্ধো তাৰপিছত অলপমান ফুৰোঁ তাৰপিছত দেৰিকৈ অলপমান ঘৰত যাম জোতা পিন্ধি ল'লোঁ জোতা পিন্ধি আছে দে কিলা দিছে তাৰে পিন্ধি আছা দে হৈছে দে অনামে জানে মোৰ দৰে মেইন ৰোড পালোঁ মেইন ৰোড দেখাব गेट क्या आ गया रे देवा ये रहा गेट खरबक मेन टाउन पूरा जगह बिसरी बनाई নাই বনাই एलागी চিনেমা হল এই কোন বগৰি খাই তই হা চিনেমা হল কৰছে আবল এতিয়া আমাৰ লাঞ্চটো হৈ গ'ল লাঞ্চ মানে কি লাঞ্চ হৈ গ'ল ট্ৰেইন ৰখবা যাব লাগিব তাৰপিছত বগৰী প্ৰথমতে বগৰী খাব যাম পুৰা কাপড়ি চাপড়ি লৈ যাব লাগিব চেকলে খাব লাগিব বগৰী ফুৰি আহি আৰু ষ্টেচনে পালোঁ বাপৰে গৰম দিছে
আহিছিলোঁ মন্দিৰক আশীৰ্বাদ ল'বাই আহোন উৎপাত কাৰণে কি কৰিছে তে কি কৰিছে তে সি তো গাছৰ পৰা উঠি লৈছে এই গাছৰ পৰা উঠি লৈছে এইটো আল্লে দি চাচোন কি কৰিছে কি কৰি এলা কি কৰিছে লালা বগৰী খাই আছো মজা লাগছে জ্বালা আনছা না জ্বালা আনছো নিমখ আনছো জ্বালা ক'ত দেখা দিয়ে জ্বালা আনছো নিমখ আছে পকেটত দোকানৰ পৰা লৈ কৈছিলোক এই জ্বালা নিমখ নিমখ এই গাছৰ উঠি লৈছে এই কামৰা কয় গ'লে এই গাছৰ উঠি লৈছা দেল ৰে দি তাতে উঠবা কিয় গৈছ ক'লে কৰবা বা সি লাহে লাহে মন্দিৰত আহি কি কৰিছা ইয়াতে মজা ট্ৰেইন আনা অলপ বগৰী খাই লৈছো ট্ৰেইন আনা অলপ বগৰী ট্ৰেইন কেতিয়া আহিব কি আহি আছে 5:30 বল লাগি গৈছে ৰাখি তাকেতো আজি ৰাতিপুৱাই আহিছিলোঁ এই হলিডে দিব চাইবাগাৰীতে দিব আহি আছে ট্ৰেইন আহি আছে আমি ৰখি আছো ট্ৰেইন আহি আছে ৰখি ৰখি বৰ হৈ গৈছো এই টিপা নাই বোলে নচয় কয় আছি কাটি দিছো তুমি তিনি চাৰি কয় অতলত আমি যাই আছো ট্ৰেইন আহিছে আমি ৰখি আছো ফোন কৰছো ৰখি ৰখি বৰ হৈ গেলো বলে বলে সোনিয়া কি ট্ৰেইন আহিছে ট্ৰেইনৰ নাম কি বহাগী আহিছে তো আহি থাকাতে মই চশমা আলাই বসছি বৰ সুখৰ কথা দুখৰ কথা নতুন চশমা আহিছে পুৰা চশমা গুচি গেল ইমান দুখ হৈ গেল ইয়াৰ চশমাযোৰ ওলাই পৰলাক ট্ৰেইন আহি থাকাতে ট্ৰেইনৰ পৰা চশমা ওলাই গেল এটা চশমা নহকাই যাব উপায় নাই 900 টাকা আৰু এক্সট্ৰাকে লাগা হ'ল 900 টাকা চুনা লাগ গया अपना तुम्हारा भाई का अब এখন ট্রেন নাই 5:40 রকি দিন তো বড় হলো দগরি নহয় কিতে দেখোচোন তো তুই কিমান বড় হলা তুমি কিমান বড় হলা কই যাচোন মুন্ডিটিকে ইফালে কৰি থৈ দিলা কিমান বড় হলা কই যাচোন পিক্সেল বড় মাইট পৰিছে ট্ৰেইন আহি গ'ল এতিয়া ভিডিওটো এতিয়া সমাপ্ত কৰি টাটা বাই বাই টিহু ষ্টেচন জয় আগতো দুই ইঞ্চি না মই আছো না ও পাঞ্জাবাৰী আছে মানুহ ও পাঞ্জাবাৰী আছে মানুহ ও এসি ও এসি যা আগত উঠু মা ঠিক আছে পাঞ্জাবা নহয় খেজা পাৰিছি